নমস্কাৰ বন্ধুসকল, আজি আপোনালোকক দেখুৱাই আছোঁ বৰ্তমান চান্দমাৰীত সমবেত হোৱা সমূহ গণসাধাৰণ বয়োজ্যেষ্ঠসকলৰ পৰা ধৰি সকলোৱে ইয়াত সমবেত হৈছেহি আজি কেবৰ বিৰুদ্ধে। ইয়াত দেখিছে সকলোৱে, ইয়াৰ আইতাসকল আহিছে, ককাসকল আহিছে, সকলো আহিছে, তেওঁলোক ওলাই আহিছে। অ'কে, দেখিছে আইতাসকল ঘৰত নাথাকি আজি ওলাই আহিবলৈ বাধ্য হৈছে এই অসম বিৰুদ্ধে কেবখন। আমাকে আকৌ নতুন ব্যাখ্যা দিছে, আমি হেনো একো বুজা নাই। গতিকে সকলোলৈকে আমি চলাই যাম। আৰু এই যোৱা দুদিনত যিকেইজন শ্বহীদে, মই শ্বহীদ বুলি ইয়াতেই ক'লোঁ, তেওঁলোকে ইয়াৰ কাৰণে এই ঘটনাবিলাক যাৰ কাৰণেই নহওক তেওঁলোকে প্ৰাণ দিছে। গতিকে তেওঁলোকৰ আত্মাৰ সন্মানাৰ্থে তেওঁলোকে যে আগবাঢ়ি আহিছিলে আমাৰ লগত চামিল হ'বলৈ, তেওঁলোকৰ আত্মাৰ কাৰণে প্ৰাৰ্থনা জনাইছোঁ। আৰু কোনেও খালি ভয় নকৰিব, যেতিয়ালৈকে আমি শৃংখলাবদ্ধভাৱে থাকিম তেতিয়ালৈকে আমাক আচলতে একো কৰিব নোৱাৰে। আৰু একো কৰিব নোৱাৰাকৈ ৰখাটোৱেই আমাৰ আচলতে পন্থা, একো যাতে কৰিব নোৱাৰে। আৰু সেইকাৰণে আপোনালোক সংগ্ৰামী ৰাইজ আগবাঢ়ি আহিছে, আপোনালোকক শতকোটি প্ৰণাম। ৰাইজৰ শক্তি আজি দেখিছে। কোনোবাই যদি ভাবিছিলে যে এইটো ল'ৰা ছোৱালীৰ সংগ্ৰাম, আজি আমাৰ শ্ৰদ্ধেয় যতীন গোস্বামীৰ নিচিনা লোকৰ পৰা আহি আজি কতজন 80 বছৰ, এজনক দেখিলোঁ 88 বছৰ, তেওঁলোক আহি ইয়াত বহিছেহি। গতিকে ই কেৱল ল'ৰা ধেমালি নহয়, সকলোৱে আপোনালোকে লক্ষ্য কৰিছে। আৰু আপোনালোক সমগ্ৰ পৰিৱেশ দেখাবলৈ চেষ্টা কৰিছোঁ। এই সংগ্ৰাম চলাই নিয়াত সহায় কৰক। আৰু ছাত্ৰ সন্থাৰ, তেতিয়াও আমি ছাত্ৰ সন্থাৰ সকলোতে কাম কৰিছিলোঁ, আহ্বানত কাম কৰিছিলোঁ। ক'ৰবাত এটা গাইডেন্স লাগিব। আমি এনেকুৱা নহয় যে ইয়াৰ লগত নথকা সকলো সংগঠন আহক, সকলো আহক, কিন্তু এঠাইত ক'ৰবাত আমাক ৰ'বলৈ জাগা টুকুৰা লাগিব। সেই কথা মনত ৰাখি সকলোৱে ইয়াতে সমবেত হৈছেহি সকলোৱে। আমাৰ নিৰ্মল, আমি এটা সত্য যদি জানো যে হয় আমি যি কথাত আগবাঢ়িছোঁ সেয়া সত্য। যদি সত্য বুলি ভাবিছোঁ, সত্য বিচাৰি নাই, সত্য